আৰু খেতিটো পালেহিয়ে হালখন বোৱাবলৈ কৈছে আহিলে নে নাই হোৱা জানো হাল বালে নে নাই বোৱা নাই কঠীয়াও পাৰিব লাগে দেৰিয়ে হৈছে হেৰৌ গোটেই মানুহবোৰে দেখোন মাটিটো চহা শেষে কৰিলে থানেশ্বৰটোক মাতিলোঁ বোলে হালখন সোনকালে বাই দিবিচোন কঠীয়াও পাৰিব লাগে সোনকালে হ'ব নাই চাব হ'ব নাই পইচা দিলেও মানুহ পাবলৈ নাই আজিকালি পইচা দিলেও মানুহ পাবলৈ নাই এজনী চাগে সেই গাটো সেই হেৰি কৰি মেলি গা গধুৰ কৰি অকল শুই থাকিব কাম বন কৰিবলৈ নেদেখে কাঠি বাতিয়ে ভৰাব লাগে নে খৰি চৰিয়ে ভৰাব লাগে নে এই গধূলি হ'লে সেই হাঁহ কুকুৰাকে বান্ধিব লাগে নে হ'ব নাই শুই থাকিব পাৰে এতিয়া তাই চাওঁগেচোন কি কৰিছে এজনী হোৱা দেখা এজনী ভাত গাল খাই অকল শুব মানে একো নহয় লগ দি মাটিটো শুবলৈ মন অকল খাই গাডাল বহাইছ খাই শুবা শুই গাডাল বহোৱা কেলে এখন ঘৰলে বিয়া হৈছিল অকমান বহিবলৈ শান্তি নাপাওঁ শুবলৈ শান্তি নাপাওঁ মুঠিছো তই খৈকেইডোখৰ ভৰাই দিব যে আকৌ বহিলেহি এইবোৰ চোতাল ঘৰবোৰ হাৰিব নালাগে জানো হাৰিম এখন ঘৰলৈ কেলে বিয়া হৈছিলো নগেনা পুতেকলৈ বিয়া হৈছো নগলি কেলে নগেনা পুতেকলৈ বৰ কৈ থাকা একেবাৰে নগেনা পুতেক আপোনাৰ ল'ৰাহে মোক সুধি কৰি পিনি আনিলে গম পাই আপোনাৰ ল'ৰাহে আনিছে ল'ৰা নহয় মোৰ ল'ৰা আহিবলৈ জানিলে আপোনাৰ ল'ৰা আহিলে কেলে আনিলে চাকৰি আছে ৰুমত এচি আছে মোক কথা কৈ মিছা মিছি কথা কৈ মোক ফুচলাই ৰৈছে আগে চাই নগলি কেলে তেতিয়াহ'লে আগে চাই যাব লাগিছে কি আছে কি নাই মই কি জানো মইনো কি জানো তহঁতৰ কি প্ৰেম লীলা চলিছিল মইতো নাজানো মোৰ এতিয়া ঘৰটো ভাল মই এতিয়া কৈ থাকো অকণমান শান্তি নাই গম হৈছে দেই এই বাহালে মই আৰু একো কৰিবলৈ নাই দেই অকণমান বহি লওঁ এইজনীয়ে চোতালখনে আকৌ বহিলেহি সেই ঘৰটো কোনে হাৰিব চোতাল হাৰি বহিলি খৰিকেইডোখৰ হাৰি বহিলি তোৰ ইমান ভাগৰ নে বাৰু এই ঘৰটো কোনে হাৰিব এতিয়া এই ভাতগাল খালি কাহিবাখিনি হাতে গোটালি সেইখিনি ধুব লাগে বুলি নাজানো আহিবা ধুবলৈ তোমাৰ চাকৰি নাছিলে মোৰ নহ'ব মোৰ এখন ঘৰ নহ'ব আহক মই এগামেই আজি লগামেই মোক ইমান মানুহজনী ইমান কাম কৰাই আছে উঠনিবা শান্তি দিয়া নাই অকণমান শুবলৈও শান্তি দিয়া নাই কি লগাবি তই ল'ৰাটো কি লগাবি কাম কৰা আছে বুলি ক'ব আপুনি কাম কৰিবই লাগিব আকৌ তই এখন ঘৰ বোৱাৰী হৈছে কাম কৰিবই লাগিব মই পাৰিম নেকি এই বয়সত এনে বোৱাৰী হৈ নাই নহয় তই এখনখনে কাইলৈ পঢ়া নাতি পুতি হ'লে কেনেকৈ চম্ভালিবি কামেই কৰিবি নে ল'ৰা চম্ভালিবি এতিয়াই যদি কাম বন্ধ শিকি নলওঁ থকাকৈ আছে নি কৰিছোচোন খৰি খাই আছোঁ চাউল আহিছোঁ ঘৰটো দেখোন আপুনিও হেৰি কৰিব তোক মানে এনেই খুৱাই আছোঁ এখন ঘৰ কাম বন এখন নকৰি এনেই খুৱাই আছোঁ এই ঘৰটো খাই মই অকণমান জীয়াই লওঁগৈ অকণমান শুই লওঁগৈ বৰ গৰম উঠিছে ভাগৰ ৰাম নিজে হ'লে এতিয়া গৰম বুলি শুই থাকিব মোক হ'লে শুই থকা দেখিব নোৱাৰে পানী মাৰি দিয়েগৈ গধূলি শুলি আৰু ইমান দেৰি শুইতো গাটো কিমান বাঢ়িছে ভাবচোন বাৰু গোটেই এজনী একেবাৰে এই চাহ হৈ গৈছ ঘৰটো থাকে যা অকণমান সকলো দেখি একদম বুজনি চকু লাগিছে যা চকু লাগিছে যা হ'ব দে আৰু সকলো হ'লে হবি দে তই ঘৰটো খাই ৰহি দেই মই কৈ থাকিব নাই দে সন্ধিয়া চাহ খাবি জুই বনাওঁ মোকে বনাব লগতে নিজে চাহটোপা বনাই খাব নোৱাৰে কি যে মানুহ পালোঁ আৰু দেই মই কেলেনো গেছ এটামান দিব নোৱাৰে আজিলৈকে গেছ এটাও ল'ব নোৱাৰিলে ইমান বছৰ হ'ল কেলেনো এই ভিক্ষাৰী ঘৰলৈ বিয়া হৈছিলোঁ জানো চাহটো নাখালে নহয় যেনিবা চাহটো নাখালে নহয় গৰমখনত ইমান দেৰি জোকাকা জ্বলাব পৰা নাই নে মই ঘৰত ধৰি পোৱা নাই জুই চুই জ্বলাই পোৱা নাই হ'লে মই আপুনি নিজে খাই যদি খক নহ'লে যাওঁ জানিবা আচৰিত বোৱাৰী পালোঁ আকৌ দে বোলো চাহ পানী অকণ খাওঁচোন এনেকুৱা ধৰ তই তাৰমানে মোক চাহ পানী খাব নোৱাৰিবি নেকি আজি আপুনি নিজে বনাই খাওক মই হ'লে জুই চুই ধৰিবলৈ নাই আকৌ দেই তই অকলা খাই খোৱাটোহে চিনি পালি আৰু দেই তই জুই ধৰি চাহ পানী তোমাৰ খুৱাব নোৱাৰ তই কি বোৱাৰী এজনী পালোঁ কি বোৱাৰী পালোঁ ৰাম ৰাম আচৰিত বোৱাৰী আহিলি আকৌ দেই তই নিজে দি খাব লাগিব এতিয়া চাহ পানী অকণ দি খুৱাব নোৱাৰ জানি বোৱাৰী হলি তই বোৱাৰী হলি ঘৰত কাম এখন নকৰ অকল খাই শুই থকা ইমান গৰম গোটেই ৰাতিটো টোপনি নুঠে ইমান গৰম ইনভাৰ্টাৰ এটাও ল'ব নোৱাৰে ৰাতি কাৰেণ্ট চাৰেণ্ট নাথাকে ইমান গৰম
এজনী মহাৰাণী ক'লৈ গ'ল শুই উঠিলে মানুহজনী দেখা দেখি নাই গোটেইখন বিচাৰি ফুৰিছে ৰাতিপুৱা ঘৰ চোতাল সাৰিব লাগে বুলি ক'ব নাই এই কাম এখন বাচনবোৰ ধুব লাগে বুলি ৰাতিয়ে কওঁ বোলো বাচনবোৰ ধুই থাকি নাই এনেই গ'লগৈ তাই অ' মই মতে মৰো অ' ভগৱান ৰাতি নুশুলি নি তই ইয়াত যে আকৌ মোৰ টোপনি মাৰিলি এই বেলি চাচোন বেলি শুৱাব পালেহি গোটেই ৰাতিটো কাৰেণ্ট নাই কেনেকৈ শুবাও আমি কেনেকৈ শুইছোঁ শুব নোৱাৰিলি তেনেকৈ বিচনী মাৰিবি আকৌ ইনভাৰ্টাৰ এটা ল'ব নোৱাৰে ইনভাৰ্টাৰ লাগে দেখ আমি বুঢ়ী হ'লো ইনভাৰ্টাৰ নোহোৱাকৈ বিচনী মাৰি মাৰি এই ঘৰ চোতালবোৰ সাৰিব লাগে বুলি খবৰ নাই আকৌ মোৰ টোপনি মাৰিছে তাই আহি পিনে যা যা গা পা ধুগা যা চাহ পানী দিবা দে সোনকালে ফোন কৰি দিম মোক ইমান কাম কৰাই থাকে বুলি শুবলৈ নিদিয়া শান্তি আইও এজনী একদম কেনেকে সংসাৰ চলাব দেই অ' হাত টানকে বিচনাত শুইছে শুই আকৌ পিয়ালি ধুবলৈ আহিলে এই ৰাতিপুৱা ঘৰ চোতাল সাৰিব লাগে বুলিও খবৰ নাই বাচন বৰ্তন ধুব লাগে বুলিও খবৰ নাই মাজতে খালক বোলে সোনকালে বোলে দিওঁচোন চাহ পানী দিবা সেই থাকেও খবৰ নাই অকল হোৱা এতিয়া গা পা ধুই শুব শুই আকৌ ভাত পানী খাই আকৌ হেৰি আকৌ শুব অকল আৰু হোৱাটোহে চিনি পায় দেই কেনেকে কি হ'ব এইবোৰ বোৱাৰীৰ লগত আৰু দেই কেনেকেনো ভাত খাম মই এতিয়া মালে ফোন এটা কৰোঁ আইও মোৰ ছোৱালীজনীয়ে আজি বাৰু দিনটো ফোন এটা নাই কৰা হয় আনকালে সদায় ফোন এটা কৰে আজি বাৰু তাই মোলৈ বাৰু মনত নাই পোৱা নাই বাৰু ফোন এটা নাই কৰা ৰাম কৃষ্ণ বৰ গং উঠিছো এজনীক চিঞৰিলো বোলো অ' বিচনীখন আনচোন বিচনীখন আন অ' ফোন কৰিছে দেখোন মাজনীয়ে নহ'লে বাৰু হেল্ল' অ' মাজনী অ' কি হ'ল হে হয় নি মই এতিয়া শুন এই সময়খিনি বাৰু ঘপককৈ কেনেকৈ যাওঁ হয়নে বিয়নীয়েনো বাৰু এনেকুৱা কৰিব লাগেনে বাৰু মই এতিয়া বাৰু পটককৈ কেনেকৈ যাওঁনো বোপায়ো ঘৰত নাই মোক থৈ আহিবলৈ চোন মই বেটেৰী এখন পাওঁনি চাওঁচোন বেটেৰীখন চাই লওঁ মই দেই মই তোক ফোন এটা কৰি দিম বাৰু পালে দে হ'ব দে তই কান্দি কৰি নাথাকিবি আকৌ নাকান্দিবি মই গৈছোঁ নহয় হ'ব মাজনী মই আহিলো নহয় কোৱা পাছ ৰাম বৰ গৰম লাগিছে আহিলো নহয় যদি আহিলো ইমান গৰম লাগিছে বুজা হেৰি নহয় কি হ'ল কথাটো কয় এতিয়া জানো না অকণমান শুব লাগে নিদিয়ে অকণ কামকে খাই থাকে মোক হয়নে বিয়নীয়েনে তইচোন জানোৱেই মই ঘৰত দেখোন একো কৰিয়ে পোৱা নাই হয় নহয় নকওঁ হয় আকৌ নকওঁ নহয় আৰু আজি যেনিবা মই সেই টোপনি গ'লো বুলি মোক যিখন গালি পাৰিছে মই সেইকাৰণে মই তোলে ফোন কৰি দিলোঁ মাজনীজনী তাৰপৰা অকণ কামকে পাই থাকে মই একদম মই নোৱাৰো দেই ফোন কৰি থাকিব মোক আজি লৈ যাব এইবোৰ কথা নকবি ইমান ভাল পাইছ হে শাহুৱে অকণমান চাহ থাকিবই আৰু কিনো কৈ দিয়া শাহুৰ লগত কথা পাতিম নহয় বিয়নীৰ লগত চাহিবুজনী বৰ চাব চা মই বিয়নীৰ লগত কথা পাতি থৈ যাম ঠিকছে দিবি ঠিকছে দিবি ঠিকছে মনখন বেয়া কৰি থাকিবি মই ভালকে বুজাই থৈ যাম এইবোৰ চব বাপেৰ কাৰণে ভুলো মোক কোৱা দিছে বাপেৰ কাৰণে ভুল নগনা পিতলে যোৱাখিনি ভাল আছিলে কোৱা কথা মই সেইটোৱে চিন্তা কৰিছিলো তাহানিহে নগনা পিতকলে বিয়া আহিবা এইখন দুখ নহয় নগনা পিতকে অলপ দুখ পোৱা নাই মোৰ ওচৰত আহি খুইদকে ইমান কান্দিলে হয় পাই কিয় ঠিক কৈছে নগনা পিতকলে দিয়াই ভাল আছিলে বাপেৰৰ সেই বনবস্ততহে মই এতিয়া দিবলগীয়া হ'ল কমিটি কাহানি পাতিলে ঠিকেই নাই মই পানীগিলাচ বিয়নীজনী আহিলে বুলি কোৱা শুনিছিলো পাই আজি নোপাই দিয়নি কিহত আহিলে ন আপুনি সেই টমটমখনত আহিলে কৈ গ'ল যাবলৈ থৈ গ'লি সৌখিলে নমাই দিলে হেৰি তাক ক'লো বোলো বলচোন সোমাগে বোলো সেনে বোলো অসুবিধা বোলে নালাগে আপুনি যাওক মোক আহিব সময়ত দিলে ফোন এটা পটককৈ কৰি দিব মই গুচি আহিম ঘূৰি যাবলৈ আহিছে বোলে ঘূৰি যাম জীয়েক ক'বলৈ ইমান দিনৰ মূৰত আহিব বিয়নী নাথাকো মোৰ ঘৰত গোটেই কাম কৰি আছে বিয়নী নাথাকো মই আকৌ এটা বিশেষ কামতহে আহিলো আকৌ বুজিছে কি কাৰণ বৰ খবৰ খাতি নিদিয়াকৈ ওলালে সি সেইটোৱে কৈছো মই বোলো হেৰি নহয় বিয়নী আপুনি বোলে হেনো মাজনীক বোলে বৰ কাম কৰে কাম কৰাই বোলে আমি কি কাম নকৰাকৈ আছিলো নি আপুনিয়ে কওকচোন আমাৰ কাম কৰা বেলেগ এতিয়া ল'ৰা ছোৱালী কাম কৰা বেলেগ এতিয়া হ'ব কলিযুগতনো ল'ৰা ছোৱালীয়ে এতিয়া নিজৰ ইচ্ছামতেহে থাকিব সেই বুলি মই যা বুলি ক'লে যাবলৈ খা বুলি ক'লে খাবলৈ ক'বলৈ কোৱা নাই এই কথাও আছে হয় নহয় বাৰু
আপুনি আকৌ এনেকৈ সেই অকণ মানুহ যদি ছোৱালীজনীয়ে মোৰ ভাগত বহিবলৈও যদি নাপায়, ভালকৈ কিবা এটা খাওঁ বুলি ক'লে খাবলৈ সময়ত বহিব নাপায়। আপুনি বোলে সেই জীয়েকৰ কথা সেই বিশ্বাস কৰি লৈছে। শুনক মই কৈ আছো দেই, এই ৰাতিপুৱা শুই উঠে 7টা, 7:30, 8টা বজাত উঠে আৰু দেই। উঠি পেলাই চোতালখনে সাৰিব লাগে নে, ঘৰটোৱে সাৰিব লাগে নে, কাঁহী বাতিকেইটাকে ধুব লাগে নে, সেইবোৰ তাই কাণ্ড জ্ঞান নাই। কাম দুখন নকৰিলে আপোনাৰো বদনাম আহিব। বোলে ঘৰত মাৰে টিকা আহিলে। মই তাইক সেইটোহে ক'বলৈ বিচাৰিছোঁ, যাতে মাৰৰ বদনামটো নানো। মই সেই ঘৰ চোতাল সাৰিবলৈ পাই মই বেয়া নাই পোৱা। মই এটা কথা এটা কৈছোঁ, বেয়া নাপাব দেই। আপোনাৰ কথা মতে মোৰ ছোৱালী দিয়া নাছিলোঁ, বুজিছে? মই বিয়ৰ কথা মতেহে ছোৱালী দিছিলোঁ আকৌ দেই। সেইটো কিন্তু মনত থ'ব। আপোনালোকৰ বিয়য়েটো দবজ কৰি পিনে বিয়ৰ লগত সেই কথা পাতি মেলি তেনেকৈ ল'ৰা ছোৱালী দিবলগীয়া হ'ল। মই দুদিনৰ ভিতৰতে ছোৱালীজনী আনিছোঁ, লগত সেই তৎক্ষণাতে সেই বয় বস্তু লগ লগাই চাব পঠিয়াইছোঁ। তেনেকুৱা ছোৱালীক মানে মোৰ তেনেকুৱা ছোৱালীজনীক আপুনি বোৱাৰীজনীক তেনেকুৱা কৰিব নালাগে। যেনে পায় তেনেকৈ চলি থাকক আৰু, হয় নহয় বাৰু? মই বুজা ইয়াকে ক'লো আৰু, আপুনি আৰু কি ভাবে কি নাভাবে মই নাজানো আৰু দেই দিয়ক। ভাল হ'ব দিয়ক, ভুলজনী আপোনাৰ ছোৱালীজনীক বুজাব লাগিব দেই। মানে সময়মতে যিখন কাম কৰিব লাগে সেইখন কৰিলেই হ'ল। আপুনি বাৰু বুজি পাইছে, আকৌ সেইটোৱে মোৰ ভাল লাগিছে, বুজিছে বিয়নী? কিছুমান বিয়নী গুৱাহাটীত একেকে ধৰিলেহেঁতেন, আপুনি বাৰু তেনেকুৱা বিয়নী নহয়। বলক তেতিয়া জীয়েকে কি কৈছে চাওঁগে বলকচোন। তেতিয়ালৈকে চাবলৈ এটকাকে দিয়াহি নাই। নালাগে মই হেৰি নহয়, এই ভাতকেইটা খাই ফোন কৰিলে মই তৎক্ষণাতে আহিলোঁ। মই বোলো বিয়নীয়ে বোলো কিবা কৈছে বোলো ছোৱালীজনীক বোলো আপোনাক ক'ব লাগে নিবা বুজিছে নাই বিয়নী? আজি আমাৰ ছোৱালীজনী আপুনি বেয়া নাপাব আকৌ দেই, আকৌ কৈছোঁ আমাৰ ছোৱালীজনী বুজিছে, নগনৰ পুতেক বুলি ল'ৰা এটা আছিলে আমাৰ গাঁওখনৰ ইপা সিপা আৰু ল'ৰাটোৱে আজিও সেই চাকৰি পালে। অৱশ্যে চাকৰি কৰিলে যে সুখবৰ নহয় নহয়, হয় নহয় বাৰু? আজি জমাই ভাল কাৰণে ছোৱালীজনী ভালকৈ আছে। হেৰি নহয়, সেই ল'ৰাটোৱে অলপ কষ্ট কৰা নাই মোৰ ছোৱালীজনীৰ কাৰণে। গাঁওখনে গোটেই ইঘৰৰ পৰা সিঘৰলৈকে যেনে নগনে থাকে বোলে সেই ভুল কাৰ্যকক বোলে বিয়া পাতিব। আমিও দিম বুলি ভবা নাই নহয় ন। আপোনালোকৰ ঘৰলৈও যে ছোৱালীজনীবোৰ পটককৈ দিব ভবা নাই নহয়। বিয় যে পাতি হৈ থাকে কেতিয়ালৈ পাতিলে গমেই নাপাওঁ। অৱশ্যে আৰু ন য'ত লিখা আছে ত'তেই হ'ব দিবা। সেইটো কাৰণে আপুনি মিলাই মেলি ভালকৈ বোৱাৰীজনীক নিজৰ ছোৱালীটোৱে চলাব আৰু দেই। মই ইয়াকে কৈছোঁ, আপুনি যদি কিবা মোক যদি কিবা ভুল বুজিছে সেয়া মোৰ হ'লে ক'বলৈ একো নাই দেই। বাৰু বলক চাহ পানী কিবাকে দি